মই আব্দুল বারেক ফকির যদিও মই অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ বৃহস্পতিবাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হওঁ তথাপিও আজি সেই পৰিচয়টো দিব বিচৰা নাই। আজি এটাই পৰিচয় হৈছে যে 2041 নং আন্দাবাৰী এল পি স্কুলৰ মই প্ৰাক্তন এজন ছাত্ৰ হিচাপে আজি গৌৰৱ অনুভৱ কৰোঁ যে আজিৰ দিনত এই গণ উৎসৱৰ এনে এটা সুন্দৰ পৰিৱেশত আমি যে আজি অতিথি হিচাপে আহিব পাৰিছোঁ, আমাক যে মাতিছে সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। তাৰ লগে লগে আমি আশা প্ৰকাশ কৰিছোঁ যে আমাৰ অকল মছলাপাৰা জিপিতে নহয় যে আমাৰ চহৰ অঞ্চলৰ ভিতৰত আটাইতকৈ চহকী আৰু সুন্দৰ গণ উৎসৱৰ রেজাল্ট পাব আমাৰ 2026 নং এল পি স্কুল। আমি ইয়াৰ লগে লগে আমাৰ যি আজি অফিচাৰ আছিলে গণ উৎসৱৰ তাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ ইয়াত আহি এটা অনুভৱ কৰিছে যে এইখন বিদ্যালয়ৰ লগে লগে পূব আন্দাবাৰী পশ্চিম আন্দাবাৰী এম ই স্কুলখনো বৰ ধুনীয়া অনুভৱ কৰি কৈছে। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগে লগে আৰু কৃতজ্ঞতা স্বীকাৰ কৰিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজৰ ল'ৰা ছোৱালীৰ যিবিলাক হাই স্কুলৰ কাৰণে যি অসুবিধা হৈ আছে এই অসুবিধাৰ কাৰণে তেওঁ আমাক এটা সুবিধাৰ্থে আমাৰ চৰকাৰৰ ওচৰত দাবী জনাইছে। গতিকে তাৰ দাবীত আমি সমৰ্থন জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰিয়ালৰ তৰফৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ তথা ডক্টৰ ৰমেশ পেগু শিক্ষামন্ত্ৰী ডাঙৰীয়াকো ইয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ।